নমস্কাৰ ফ্ৰেণ্ড, মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ মই এটা ৰেচিপি আগবঢ়াবলৈ ওলাইছোঁ। ৰেচিপিটো হৈছে ভেজ চাওমিন হয়। প্ৰায় সকলোৱে জানেই। এয়া মই চাওমিন বইল কৰিব দিছোঁ আৰু ইয়াতে মই নিমখ আৰু অকণমান তেল দি দিছোঁ। যিসকলে নাজানে সেইসকলৰ কাৰণে ভাল হ'ব। আৰু এয়া মই ইয়াতে গাজৰ, কেপচিকাম, আলু, পিঁয়াজ, জলকীয়া এনেদৰে কাটি লৈছোঁ। এইফালে মই বইল কৰি লোৱা চাওমিনখিনি হৈ গৈছে। প্ৰায় 15 মিনিট সময় মই বইল কৰিছোঁ। আৰু এইফালে এখন কেৰাহীত মই ডাঙৰ চামুচেৰে 4 চামুচমান তেল বহাই দিছোঁ। তেলখিনি গৰম হোৱাত মই ইয়াতে কেইটামান গোটা জিৰা দি দিছোঁ। আৰু সেইখিনি যেতিয়া ফুটি যায় তেতিয়া মই তাত গোটেই ভেজিটেবলছবোৰ দি দিছোঁ। মই ভেজিটেবলছবোৰ এনেদৰে কাটি লৈছোঁ। আপোনালোকে নিজৰ ইচ্ছা অনুযায়ী কাটিব পাৰে। আৰু ইয়াতে মই জিৰা গুড়ি, হালধি পাউডাৰ আৰু মিট মছলা দি দিছোঁ। আৰু এইখিনি অকণমান লৰাই ইয়াতে মই জোখ অনুমতে নিমখ দি দিছোঁ। আপোনালোকে যিখিনি খায় তেনেকুৱা ধৰণে দি দিব। এইখিনি দি মই প্ৰায় 5-10 মিনিটমান মই ঢাকন দি পেলাই সিজাই লৈছোঁ। যিহেতুকে এইখিনি আলু দিয়া হৈছে, ইয়াতে আলুখিনি সিজিব লাগিব। আৰু এইফালে মই দিছোঁ টমেটো চচ, গ্ৰীণ চিলি চচ আৰু চয়া চচ। এইটো অপশ্যনেল হয়, আপোনালোকে নিদিলেও কোনো কথা নাই। এইখিনি দি পেলাই মই অকণমান টাইম লাৰি এতিয়া মই বইল কৰি লোৱা চাওমিনখিনি দি দিছোঁ। এইখিনি দি পেলাই মই প্ৰায় 10 মিনিট সময় ভাজিছোঁ। তাৰপিছত এইখিনি প্ৰায় হৈ গৈছে। এয়া চাওক এনেদৰে। আৰু আপোনালোকে যদি এনেকৈ লাৰি পেলাই দিগদাৰ পায় তেতিয়াহ'লে এখন কাটা চামুচ লৈ পেলাই তেনেকৈ দুয়ো হাতেৰে লাৰিব পাৰিব। এয়া মোৰ চাওমিন হৈ গৈছে। প্ৰায় 15 মিনিট সময়ত এইখিনি হৈ যায়। আপোনালোকেও ট্ৰাই কৰিব পাৰিব। যিসকলে নাজানে সেইসকলৰ কাৰণে ইজি হ'ব। সেয়ে মই ৰেচিপিটো দি দিছোঁ। আৰু কেনেকুৱা লাগিলে জনাব। মোৰ কিন্তু খাই পেলাই বহুতেই টেষ্টি লাগিছে, কাৰণ মই চাওমিন ভালেই পাওঁ। এয়া মই ছাৰ্ভ কৰিছোঁ এনেদৰে। আপোনালোকে কেনেকুৱা লাগিলে মোক কমেণ্ট কৰি জনাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগতে কাষতে থকা বেল আইকনটো দবাই দিব।